হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 10টা বাজিল। মই চাহ তাহ খালোঁ, কাম চাম কৰি এতিয়া বহিছোঁ এনেই। তাৰপিছত দুটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, সেইকেইটা আহিল। বলক দেখাই আছোঁ আপোনালোকক। আৰু এইকেইটা চাওক কি ওলাইছোঁ। এইটো এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ, ৰিয়েলমি নাৰ্জো। খুলি দেখুৱাই দিওঁ আপোনালোককো। মোবাইলটো ভালেই হয়, মই ভালেই পাইছোঁ আৰু কেমেৰাটোও ভাল বহুত। আৰু এটা হ'ল ট্ৰাইপড, মোবাইল ষ্টেণ্ড, ৰিং লাইটো আছে একেলগে। মই খুলি দেখুৱাই দিওঁ। এওক ঠিক কৰি দিব দিছোঁ আৰু মই লাইটটো অন কৰি দেখুৱাই দিম কেনেকুৱা হয়। লাইটটোৰ কোৱালিটিটো বহুত ভাল, কিন্তু মোবাইলত তেনেকৈ গম নাপায়। আৰু গাইজ, মই ষ্টেণ্ডডাল অফাৰ পাইছোঁ, 1200 টকা আছিল, 700 টকাতে পাইছোঁ। যিহেতু ৰিং লাইটটো আছে, সেই হিচাপে কমতে পাইছোঁ 700 টকাত। আৰু আমাৰ এতিয়া বাহিৰত ওলাই যাব, কিবা খাই আছে অলপ। আৰু এতিয়া ময়ো অলপ খাই লওঁ। আৰু মই ব্ৰেড খাই সিমান ভাল নাপাওঁ, তথাপিও জেলি বাটাৰ এইকেইটা থাকিলে খাওঁ আৰু গাইজ, আজিৰ ভিডিঅ'টো ইমান বিশেষ একো নাই, ইমানেই। তেনেহ'লে আন এটা ভিডিঅ'ত লগ পাই আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া বাই।